ঘৰলৈ আহিয়ে গছজোপা এনেকে পাতবোৰ পকা দেখি মোৰ নিজৰে বেয়া লাগিছিলে। আচলতে গছজোপা পৰা বাঢ়ি গৈছিলে আৰু তলত মাটি একেবাৰে কম। সৰু টাবটোপা আঁতৰাই ডাঙৰ বাল্টিং এটালৈ চিফ্ট কৰি দিছো। মেইন গুৰিতে যদি মাল নাথাকে ওপৰখিনি কেনেকে বাঢ়িব? বাৰু এইবোৰ বাদ দিয়ক। খোৱা বোৱা ঘূৰা ফুৰা ভিডিঅ' আপোনালোকক মই ঢেৰ দিলো, কিন্তু আজি এই ভিডিঅ'টো থৈ দি বহুতে নিজে স্বাৱলম্বী হোৱাৰ পথ বিচাৰি পাব। বলক মই আজি আপোনালোকক লৈ যাওঁ শিৱসাগৰ বাইপাছৰ SBI দিচাংমুখ ব্ৰাঞ্চৰ নিচেই কাষতে থকা স্কিল টেক একাডেমীলৈ। জ্যেষ্ঠসকলে কৈ যোৱা কথা, হাতৰ বিদ্যা থাকিলে মৰণ নাই। ঠিক সেই তেনেকুৱা টেকনিকেল আৰু নন টেকনিকেল কোৰ্চবোৰ লৈ ষ্টাৰ্ট কৰা এখন একাডেমী, স্কিল টেক একাডেমী। ইয়াতে আজি তেওঁলোকৰ ফাৰ্ষ্ট বেচটোৰ ফাইনেল এক্সাম আছিলে আৰু মই শুনা মতে তেওঁলোকৰ এই ফাৰ্ষ্ট বেচটোৰ প্ৰত্যেকটো ষ্টুডেণ্টে 100% প্লেচমেণ্ট পাইছে। আৰু ভালো লাগিছে শুনি, মাত্ৰ 1500 টকাতে 2 মাহ কোৰ্চ দি তেওঁলোকে প্ৰত্যেকটো ষ্টুডেণ্টকে প্লেচমেণ্ট দিবলৈ সক্ষম হৈছে। চৰকাৰী চাকৰি যে পাব লাগিব কোনো কথা নাই, কিন্তু এনেকুৱা টেকনিকেল কোৰ্চবোৰ কৰি থলে বহুবোৰ প্ৰাইভেট চেক্টৰ জব অপৰচুনিটি আৰামছে পাই যায়। টেকনিকেল কোৰ্চত হাউচ ৱাৰিং, ফ্ৰিজ ৰিপেয়াৰিং, AC ইনষ্টলেশ্যন, ৱাশ্বিং মেচিন ৰিপেয়াৰিং, CCTV, SMPS, সোলাৰ পেনেল ইনষ্টলেশ্যন আৰু বহুতো কোৰ্চত ফুলি হেণ্ড প্ৰেক্টিচ কৰায়। বহুকেইজন ষ্টুডেণ্টক সুধিছিলো কেনেকুৱা পালা বুলি, আৰু ৰিজাল্ট একদম পজিটিভ। তাতে লগালগ প্লেচমেণ্টটো পাইছে, চব খুচ হৈ আছে একদম। টেকনিকেলৰ লগতে পিছে বহুকেইটা নন টেকনিকেল কোৰ্চ যেনে এম্ব্ৰইডাৰী, নাইটিং, কালিনাৰী, এইখিনি কোৰ্চো ইয়াতে এভেইলেবল আছে। তেওঁলোকৰ ছেকেণ্ড বেচটোৰ কাৰণে অলৰেডি এডমিশ্যন ষ্টাৰ্ট হৈ গৈছে। সিটো পিছে একদম ইয়াতে লিমিটেড, ISO চাৰ্টিফাইড, লগতে NSD কৰ্পৰেশ্যন এপ্ৰুভ। শিৱসাগৰ স্কিল টেক একাডেমীত 100% ফিল্ড এক্সপিৰিয়েঞ্চ, লগতে 100% প্লেচমেণ্ট। মই ইয়াতে তেওঁলোকৰ ফোন নম্বৰ কেইটা আৰু পেজখন এড কৰি দিছো। ইণ্টাৰেষ্টেড সকলে ফোন কৰি ৰেজিষ্টাৰ কৰিব পাৰে।